নমস্কাৰ, আজি আমি ডিছকাছ কৰিম অতি সহজ সৰল ভাষাত বেংক একাউণ্ট কেই প্ৰকাৰৰ আৰু কি। প্ৰথমতে আপোনাক জনাওঁ যে বেংক একাউণ্ট 4 প্ৰকাৰৰ। নাম্বাৰ 1, কাৰেণ্ট ডিপ'জিট একাউণ্ট, যিটো অসমীয়াত কোৱা হয় চলিত জমা হিচাপ। এই হিচাপ যিকোনো ব্যক্তি, প্ৰতিষ্ঠান আদিয়ে খুলিব পাৰে। এই হিচাপত বা একাউণ্টত এদিনত বহুবাৰ লেনদেন বা ট্ৰেনজেকশ্যন কৰিব পাৰি, অৰ্থাৎ এদিনত বহুবাৰ টকা জমা কৰিব পাৰি আৰু উলিয়াব পাৰি। এই হিচাপত বা একাউণ্টত বেংকে সুদ প্ৰদান নকৰে। ইয়াৰ বিপৰীতে কিছু পৰিমাণে টকা কাটি ৰাখে। এই হিচাপ বা একাউণ্ট ব্যৱসায়ী তথা ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাবে সুবিধাজনক। নাম্বাৰ 2, ছেভিং ডিপ'জিট একাউণ্ট, যিটো অসমীয়াত কোৱা হয় সঞ্চয় জমা হিচাপ। সঞ্চয় জমা হিচাপ বা একাউণ্ট যিকোনো ব্যক্তি বা প্ৰতিষ্ঠানে খুলি টকা জমা কৰিব পাৰে। সাধাৰণতে বেংক একাউণ্ট বুলি ক'লে সঞ্চয় জমা হিচাপ বা ছেভিং ডিপ'জিট একাউণ্টকে বুজোৱা হয়। আপোনাৰ যোনটো বেংক একাউণ্ট আছে সেইটো নিশ্চয় ছেভিং ডিপ'জিট একাউণ্ট। ছেভিং ডিপ'জিট একাউণ্টত বেংকে ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড আদি প্ৰদান কৰে। ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড আদিৰ জৰিয়তে আপুনি ATMৰ পৰা আপোনাৰ একাউণ্টৰ টকা উলিয়াব পাৰে। নাম্বাৰ 3, ফিক্সড ডিপ'জিট একাউণ্ট, যিটো অসমীয়াত কোৱা হয় স্থায়ী জমা হিচাপ। স্থায়ী জমা হিচাপত এক নিৰ্দিষ্ট পৰিমাণৰ ধন এক নিৰ্দিষ্ট সময়লৈ জমা কৰি ৰখা হয়। গ্ৰাহকে এনে নিৰ্দিষ্ট সময় পূৰণ নোহোৱালৈকে জমা টকা উলিয়াব নোৱাৰে। এই হিচাপত বা একাউণ্টত বেংকে আটাইতকৈ বেছি পৰিমাণৰ সুদ প্ৰদান কৰে। এই হিচাপত বেংকে জমাকাৰীক এখন ৰচিদ দিয়ে, যাক স্থায়ী জমাৰ ৰচিদ বা ফিক্সড ডিপ'জিট ৰিচিপ্ট বুলি কোৱা হয়, য'ত টকাৰ পৰিমাণ, ম্যাদৰ সময়, সুতৰ হাৰ, জমাকাৰীৰ নাম ইত্যাদি উল্লেখ থাকে। নাম্বাৰ 4, ৰেকাৰিং ডিপ'জিট একাউণ্ট, যিটো অসমীয়াত কোৱা হয় পৌনঃপুনিক জমা হিচাপ। এই হিচাপ বা একাউণ্টত জমাকাৰীয়ে এক নিৰ্দিষ্ট সময়ৰ কাৰণে কিস্তি হিচাপত টকা পইচা প্ৰতি মাহে জমা কৰে। অৰ্থাৎ এই হিচাপত জমাকাৰীয়ে এক নিৰ্দিষ্ট সময়ৰ বাবে এক নিৰ্দিষ্ট পৰিমাণৰ টকা প্ৰতি মাহে কিস্তি হিচাপত জমা কৰে। সাধাৰণতে এবছৰ বা তাতকৈ অধিক সময়ৰ বাবে জমাকাৰীয়ে এনে হিচাপত টকা জমা কৰে। এই হিচাপত বা একাউণ্টত বেংকে প্ৰদান কৰা সুতৰ হাৰৰ পৰিমাণ স্থায়ী জমা হিচাপতকৈ কম আৰু সঞ্চয় জমা হিচাপতকৈ অধিক। এয়া আছিলে 4 প্ৰকাৰৰ বেংকৰ একাউণ্ট। যদি আপুনি বুজা নাই তেন্তে কমেণ্ট কৰক আৰু সোধক। এনেধৰণৰ ভিডিঅ'ৰ বাবে আপুনি চাই থাকক মটিভেট আছাম। আৰু যদি আপুনি বিচাৰে তেন্তে ছাবস্ক্ৰাইবো কৰিব পাৰে। আজিলৈ ইমানেই। ধন্যবাদ। জয় আই অসম।